যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে হয়তো জিএছপিৰ পৰা খেলিব বহুতে ভাবিছে যে নৱহৰণীয়াৰ যেহেতু এছটি সাৰ্টিফিকেটখন কেনসেল হল পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে এইবাৰ ওভৰৰ পৰা খেলিব ও জনজাতি সেন্টিমেন্ট লৈ ওভৰ বা অনাবৰৰ নাম লৈ জিএছপিৰ পৰা খেলিব ইলেকশ্যনটো কিন্তু স্পষ্টভাৱে মই কওঁ পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব ইলেকশ্যন খেলিব কিন্তু জিএছপি বা অনাবৰৰ পৰা নহয় পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কোনো অনাবৰ জিএছপিৰ পৰা নিৰ্বাচন নেখেলে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে নিৰ্দলীয়ভাৱে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ইলেকশ্যন খেলিব কাৰণ মই এটাই কথা ক'ব বিচাৰিছো আজিৰ দিনত বহুত সিম্পল এটা কথা ক'ব গ'লে যে কোনোবা নন বড়ো মানুহে কোনোবা অজনজাতীয় মানুহে কোনোবা এজন বড়ো লিডাৰক বা বড়ো পলিটিচিয়ানক ফটককৈ কৈ দিব পাৰে যে এই বড়ো লিডাৰবিলাকৰ কাৰণে বা বড়ো জনগোষ্ঠীয় নেতাবিলাকৰ কাৰণে নন বড়ো বা অজনজাতীয় লোকসকলৰ উন্নতি হোৱা নাই বা প্ৰগতি হোৱা নাই কিন্তু মই ব্যক্তিগতভাৱে জানো যে আজিৰ দিনত বড়োসকলৰ কেৱল 10% বা 15% বড়ো মানুহৰে উন্নতি হৈছে 10% 15% বড়ো মানুহে 10% 15% বড়ো জাতিৰ মানুহে স্কৰপিঅ ফৰচুনাৰ ইনোভা কিনা মানেই 10-15% বড়ো জাতিৰ মানুহে বিল্ডিং বনোৱা মানেই বড়ো জাতিৰ উন্নতি হোৱাটো নুবুজায় আজিৰ দিনতো এনডিএফবি ভাইবিলাকৰ কেছ চলি আছে আজিৰ দিনতো এনডিএফবি যিসকলে মূল অতীত উভতি আহিছিলে তেওঁলোকৰ কোৰ্টত তাৰিখৰ পিছত তাৰিখ পে তাৰিখ আজি হৈ আছে কিন্তু তেওঁলোকৰ কেছ উইথড্ৰ হোৱা নাই আজিৰ দিনত আপুনি বিভিন্ন বড়ো অঞ্চলত যাওক যে নন বড়োৱেটো বড়ো লিডাৰক গালি দিব পাৰে যে বড়ো লিডাৰৰ কাৰণে আমাৰ একো উন্নতি হোৱা নাই কিন্তু সেইবিলাক বড়োৱে কাক গালি দিব যেইবিলাক বড়োৱে 34 বছৰ 35 বছৰ সংগ্ৰাম কৰি এনডিএফবিত আছিল যেইবিলাক বড়োৱে বড়ো আন্দোলনৰ সময়ত তেওঁৰ কোনোবা হয়তো ল'ৰা ছোৱালী শ্বহীদ হৈছে কোনোবা হয়তো তেওঁৰ পতি বা তেওঁৰ হাজবেণ্ড ডেথ হৈছে কোনোবাই বিধৱা হৈছে কোনোবাই সন্তান হাৰা হৈছে কিন্তু আজিৰ দিনতো তেওঁলোকে বহু ঠাইত যেনেকুৱা চিৰাং দুৱাৰ অঞ্চলত মানে ইণ্ডো ভূটান বৰ্ডাৰত আপোনাৰ দাঁতগিৰি অঞ্চলত আজি ৰুণিখাটা অঞ্চলত শান্তিপুৰ অঞ্চলত আজি আপোনাৰ আমি যদি ক'বলৈ যাওঁ বাঁশবাৰী অঞ্চলত টিপকাই অঞ্চলত সেই ভিতৰুৱা কাজিগাঁও অঞ্চলত মই যদি ক'বলৈ যাওঁ সেই ভৈৰৱকুণ্ড ভালুকপুং সেয়াও আমাৰ বড়োলেণ্ডৰ মাজতেই পৰে এইবিলাক অঞ্চলৰ বড়ো মানুহবিলাকেও কিন্তু বড়ো গাঁৱত থকা মানুহখিনিও কিন্তু এক ক'ব গ'লে বেছিক খাবলৈ যিটো শুদ্ধ পানী পিয়'ৰ ড্ৰিংকিং ৱাটাৰো তেওঁলোকে পোৱা নাই চাওক এতিয়া আগৰ সময়তো এফচুৱে অস্ত্ৰমুক্ত সমাজ গঢ়াৰ কথা কৈ আছিলে আৰু হিংসামুক্ত সমাজ গঢ়াৰ কথা কৈ আছিলে 2009 চনৰ পৰা মই তেতিয়া এফচুত আছিলোঁ খাম্ফা বৰগোহাঁই ক'ত আছিলে মই নাজানো সি যদি সপোনৰ দুনিয়াত ঘূৰি আছিলে ক'ৰবাত যদি বেলেগত আছিলে সি মই নাজানো কিন্তু 2007, 8, 9 এইখিনি সময়ত বিটিআৰ অঞ্চলত ভাতৃঘাতক সংঘৰ্ষ হয় 100তকৈ বেছি মানুহ মৰিব লগা হৈছে সাংবাদিক জগদীশ শইকীয়াক হত্যা কৰা হৈছে তাক বডোচাক হত্যা কৰা হৈছে প্ৰফেচাৰ কিবা বডোচাক হত্যা কৰা হৈছে বহুত মানুহ হত্যা কৰা হৈছে এইখিনি সময়ত তো ক'ত খাম্ফা বৰগোহাঁই ডাঙৰীয়াই শুই আছিল 2008ত সংঘৰ্ষ হ'ল 12ত সংঘৰ্ষ হ'ল 14ৰ সংঘৰ্ষ হ'ল খাম্ফা বৰগোহাঁই ডাঙৰীয়া ক'ত শুই আছিল এইবিলাক সময়তো নিখিল বড়ো ছাত্ৰ সন্থা ময়ে আছিলোঁ এই সময়ত আমি শান্তিৰ কাৰণে মাত মাতি আছিলোঁ সমন্বয়ৰ কাৰণে মাত মাতি আছিলোঁ তেখেতসকলৰ ভুল নীতিৰ কাৰণে তেখেতসকলৰ অপাৰিপক ৰাজনীতি কিছুমান পদক্ষেপৰ কাৰণে বিটিআৰ অঞ্চলটো জ্বলন্ত এটা অৱস্থালৈ গৈছিলে বড়ো অনাবৰৰ সৃষ্টি হৈছিলে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিলে খাম্ফা ডাঙৰীয়াই নিজে ভদ্ৰলোক হৈ পেলাই ঘূৰি ফুৰি আৰামছে এণ্টাৰটেইনমেণ্ট কৰি আছিলে এইবিলাক কথা খাম্ফা ডাঙৰীয়াই নাজানিব আজি চন্দন ব্ৰহ্মই বিপিএফ ত্যাগ কৰিলে অহা 12 তাৰিখত ইউপিপিলৈ যোগদান কৰিব গতে কেনেকৈ আদৰি ল'ব আজি মই দেখিছোঁ আৰু শুনিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ কথাটো লৈ পেলাই মিয়া জনগোষ্ঠীক এটা অপমান কৰিছে তেখেতে কৈছে কোনোবা খুন্দৰ মিয়া বান্দৰ মিয়া তেনেকুৱা কিবা কিবি কথা কৈছে গতিকে মই তেখেতক তেনেকুৱা কথা ক'বলৈ নাপায় এই কথাটো শুনি পেলাই দুখ লাগিছে যিবিলাকক কৈছে এইবিলাকৰ দুখ লাগিছে নে নাজানে মই নাজানো কিন্তু কোনো এটা জনগোষ্ঠীক বান্দৰৰ লগত ৰিজাব নালাগে তেখেতে এইটো যিটো কথা কৈছে সেইটো ভাল কথা হোৱা নাই চন্দন ব্ৰহ্ম ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এককালৰ সতীৰ্থ আছিলে আৰু দীঘলীয়া সময় বিপদে আপদে বিভিন্ন কাম কাজত তেখেতক সহায় কৰি আছিলে যেতিয়া বিএলটিত আছিল তেতিয়াও তেখেতে শান্তি চুক্তিৰ কাৰণে আগত গৈ পেলাই কাম কৰিছিলে যেতিয়া বিটিচি গঠন হ'ল ডেপুটি চিফ হয় প্ৰথমতে সিস্টেমটো ঠিক কৰাৰ কাৰণে তেখেতে কাম কৰিছিলে আৰু যেতিয়া মন্ত্ৰী হয় তেতিয়াও অসম চৰকাৰৰ লগত সমন্বয় ৰাখি বিভিন্ন আঁচনিবিলাক অসম চৰকাৰৰ পৰা ইয়াত ৰূপায়ণ হোৱা আঁচনিবিলাক চেংচন হোৱাত তেখেতে বহুত কাম কৰিছিলে আমি যিটো বাহিৰৰ পৰা গম পাওঁ কিন্তু আজি সেই ব্যক্তিক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি দুৰ্ব্যৱহাৰ কৰিলে বা আজি যেনেকুৱা এটা পৰিৱেশ হ'ল এইটো অতিকৈ দুখিত এতিয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া আজি প্ৰেছৰ যোগেদি কৈছে তেখেতে 12 তাৰিখে আহিব
UPPL তেখেতক আদৰি ল'ব আৰু আমি অনাগত দিনত বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে সমন্বয়ৰ কাৰণে একতাৰ কাৰণে আমি একেলগে কাম কৰি যাম যেহেতু UDF-এ BPF-ৰ সমৰ্থন জনাইছে লোকসভা নিৰ্বাচন গতিকে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত কেনেকুৱা প্ৰভাৱ পেলাব কোকৰাঝাৰত সমৰ্থন জনোৱাৰ কথাটো মই গম পোৱা নাই দৰং ওদালগুৰিতহে এজন MLA সমৰ্থন জনোৱা বুলি শুনিছোঁ মই কিন্তু তেখেতসকল দলৰে কিছুমান ব্যক্তিসকলে আমাক জনাইছে ডাইৰেক্ট ইনডাইৰেক্টলি যে তেখেতসকলে BPF-ক সমৰ্থন দিয়া নাই বুলি পেলাই তো এইটো UDF-ৰ কথা যদি ইমানখিনি সংঘাত হ'ল মানুহ ঘৰ বাৰী এৰি পলাব লগা হ'ল অস্থিৰতা এটা সময় বিৰাজ কৰিলে তেখেতসকলৰ মাইনৰিটি মানুহবিলাকো বহুত কষ্ট পালে এটা সময়ত আমাৰ মানুহবিলাকো কষ্ট পালে এই সময়ত কাৰ চৰকাৰ আছিলে তো সেই মানুহবিলাকক যদি আজি চিনি নাপায় এইটো তেখেতসকলৰ কথা আমাৰ ক'বলগীয়া নাই কিন্তু আমাৰ কথা চিধা বিটিআৰ অঞ্চলৰ শান্তি সম্প্ৰীতি উন্নয়নৰ কাৰণে আমি কাম কৰি যাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ বিটিআৰ অঞ্চলৰ জনগণে সদায় এই নিৰ্বাচনত বিপুল ভোটত আমাৰ দুইজন প্ৰাৰ্থী দৰং ওদালগুৰিত দিলীপ শইকীয়া ডাঙৰীয়া আৰু কোকৰাঝাৰত আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক বিপুল ভোট দি পেলাই জয়যুক্ত কৰাব এইটো নিশ্চিত হৈ গৈছে गिबियाव फैगौ रंजालि बैसागुनि साफ्रोमबो आइ आफा रायजो राजा बिदा फंबाय बिब' बिनानावमोननिसिम गोसो सिंनि गाहाम हामलायनाय आरो गोजोननायखौ आङो बावहरग्रोबाय दिनै आङो बे प्रेस मेलनि गेजेरजों आंनि माखासे बाथ्राफोरखौ बुंथिनो आं सानदों फैगौ 12 अक्ट' 4 बाजि चिरां जिल्लानि मावकुलि काजोल गामियाव आं मानव गेदेर प्रमद बर' बिथांनि दैदेननाय राजखान्थि हान्जा UPPL आव आंजों लोगोसे गोबां राजखान्थि हान्जा एबा आफादफोरनि दैदेनगिरिजों लोगोसे मावथिफारिया आरो रायजो राजा UPPL राजखान्थि हान्जायाव जगदान जानाय जासिगोन जगदान होनाय जासिगोन जइन जानाय जासिगोन बे बाथ्राखौ सोरखौबा गाज्रि मोननानै दुखु मोननानै बे थांखिखौ आं लायाखै बियो दिनै समयनि दाबि जोंनि परिस्थितिनि थिननाय आरो बे हाबाफारियाव जायफोर गोसो गोनां इच्छा थानाय सुबुं एबा व्यक्तिया बाहागो लानो हागोन गोजोन्थों सार नोंथांखौ बुंदोंदि हाग्रामा महिलारिया जागोन सासे मिनिस्टार हिसाबै मन्थ्रि हिसाबै बाव नोंथाङा मा बुंदों सोर मा बुंदों बुङाखै थांखांनाय बाथ्रानि सायाव आं बांद्राय कमेन्ट्स होनो बायो आरो नोंथांमोनहा मालाबाबो आंखौ बिदि बुंनाय थरख बिथरख नुवाखै जोङो एसे सिगांथिंसो नायनायनि थाखाय प्रयोजन दं मानव गेदेर हाग्रामा महिलारिया गावनि नोजोरजों जेखौ नुदों हयथ' बिथाङा गावनि नोजोरजों बेखौनो थिग सानदों बिनि थाखाय बुंफिननांगौ खेंफोरथि होनांगौ होननानै आं साना एमानुवेल मोसाहारिया नोंथाङा बुंदोंदि खौसेथि बे समाव सरकार दा नागिरनायाव नोंथाङानो जाहोआखै होनना बुंदों आं एसे सिगाङावबो बुंखांबाय जे माहारिनि गावस्रानायनि थाखाय गोरोबलायनायखौ जाहैनि थाखाय इमादानिल' खोथा नङा आरो सोरहाबा बेबायदि आं होबथानायनि प्रमान दंब्ला आङो निजे क्षमा बिगोन आं हास्थायो बेखौ प्रमान सहकारै फोरमान सहकारै बेफोर सेन्सिटिभ बाथ्रा जाया सिरियास एसे खैफोद गोनां राव बेफोरखौ बिना प्रमानाव बुङैया मोजां सार नोंथाङा जुदि UPPL आव हाबमारो BPF-नि थासारिया माबायदि जागोन BPF-आबो थागोन BPF-आ जे जोबथारगोन बेथ' जानो हाया मुल उद्देश्यआ जाहैबाय UPPL-खौ गोख्रों खालामनानै जोंनि जि फैगौ सम माहारि हिसाबै जों खौसेयै जयै जोंनि भबिष्यतखौ निर्णय खालामनांगौ बियो दिनै समयनि थिननाय खाम्फा बरग'या नोंथांखौ हाबानो मानोना नोंथाङा BPF दाजेननायनि सासे सानसुमै होननानै बुङो बे बाथ्राया बेसेबां नै दा जि आङो प्रेस मेलनि गेजेरजों बुंबाय बे बाथ्रानि जेबो ओंथि गैला बेखौ नोंथांमोनहा दा हमनो हाबाय
मोनदांबाय मैया सोर बुंदों दहाय फुंसिमाव मा बुंदोंमोन बे दानि जि प्रेस मिल बेयो प्रमान खालामबाय आरो बे बुंनाय बाथ्राफ्रा जेबो रिलिभेन्सि गैला ओंथि गैला मिनिं गैला नोंथांजों 3,000सो थांफागोन होननानै खौरां मोनदों बिनि बाराबो जानो हागौ गोजोन्थों गोदान दोलोनि जानानै माबायदि खामानि मावनांगोन होनना सानो नोंथाङा उननि समाव रायजोनि जौगानायनि थाखाय दोलोआ जेखौ बिबान होगोन जेखौ डाइरेक्सन होगोन आरो आंनि केपासिटियाव जेसेबां रायजो राजाखौ सिबिनायनि थाखाय गोहो दं केपासिटि दं आं बेखौ रुजुनलांगोन